Feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. খাই দিয়া দাদা পুৰা শান্ত মানে বহি আছে ডিউটি পালন কৰি আছে এয়া আমাৰ জ্যোতিচিত্ৰ বনৰ এটা মই আচলতে ভিতৰলৈ সোমাই আহিছোঁ গেটৰ পৰা তোমালোকক জাষ্ট So তোমালোকে প্ৰায়ভাগ ভিডিঅ'ত এইখিনি দেখাই পোৱা যে আমি ধৰা মডাৰ্ণ সংবিলাকত এখন ৱাল খুব ব্যৱহাৰ কৰে চ' ইয়াত প্ৰিণ্টেড ৱাল এইখনত আমাৰ মডাৰ্ণ গানবিলাকৰ শ্বুটিং হয় আৰু আজি জ্যোতিচিত্ৰ বনৰ ভিতৰতে অডিশ্যন এটা হৈ আছে চিনেমাখনৰ নাম আছে দ্য চিক্ৰেট ফৰেষ্ট বুলি তাত অডিশ্যন হৈ আছে আৰু অডিশ্যনটো কোনে লৈ আছে বাৰু বিশেষ গম পোৱা নাই ভিতৰলৈ যোৱা নাই আমাৰ মেকআপ আৰ্টিষ্ট হাই কোৱা কি খবৰ তোমাৰ অকণ পোহৰলৈকে আহা তোমাৰ মুখখন একেবাৰে এয়া আমাৰ মেকআপ আৰ্টিষ্ট যিয়ে আমাক সৌন্দৰ্য কৰি দিলে শপতি দিনে আৰু তোমাৰ ইণ্টাৰভিউটো অকণমান যদি ল'ব বিচাৰোঁ তুমি বেয়া পাবা নেকি তোমাৰ নামটো কোৱা জিন্তু তোমাৰ ঘৰ ক'ত নৰ্থ গুৱাহাটীত জিন্তু নৰ্থ গুৱাহাটীত থাকে আৰু খুব ধুনীয়া মেকআপ কৰে আৰু নিজে সাজি কাচিও খুব ভাল পায় আৰু লগতে কি কৈছিলা এক্টিং কৰিও ভাল পোৱা তেওঁৰ প্ৰফেশ্যনটোৰ লগতে এক্টিঙো গতিকে খুব ভাল কাম কৰি আছে মই তেওঁৰ মেকআপ কিটটো অকণমান দেখুৱাব চেষ্টা কৰি আছোঁ এয়া ক্লিপৰ তাৰপিছত এয়া তেওঁৰ মেকআপ কিট এইবোৰে হৈছে আমাৰ এটা সৌন্দৰ্যৰ এটা পাৰ্ট আৰু এয়া ফুলৰ সদায় নাচনীক যিয়ে আমাক দি থাকে আৰু এখন খুব কিউট এখন দাপোন Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, dripping lights paint the skies, all because of you. আমি কিটচেনত সোমাই আহিলোঁ ভাত খাই আছে দাদাজনে কি খাই আছে দালি আলু ভাজি পিঁয়াজ লগতে জলকীয়া নিমখ পানী তো এইটো আমাৰ জ্যোতিচিত্ৰ বনৰ কিটচেন য'ত আমি প্ৰত্যেক দিনা শ্বুটিঙত আহিলে আমাৰ এনেকৈ খানা পিনা যোগান ধৰে তো অকণমান ভিতৰ ৰুমটো দেখুৱাব যত্ন কৰিম য'ত তোমালোকে মাইণ্ড নকৰিবা বস্তুবিলাক পৰিপাটিকৈ নাথাকে কাৰণ আমাৰ সদায় ইউনিট চেঞ্জ হয় সেইটো কাৰণে এয়া আমাৰ জ্যোতিচিত্ৰ বনৰ কিটচেন চ' যদিও আমাৰ ফিল্ম চিটিটো দেখুৱাবৰ কাৰণে ইমানো ডাঙৰ নহয় তথাপিও যিখিনি আছে সেইখিনি তোমালোকক দেখুৱাব চেষ্টা কৰিম এয়া আমাৰ তীৰ্থদা গা ধুলে চাগে ঘৰত গা ধুই অহা নাছিলে হয়নে তেওঁ দিনে নিশাই কাম কৰি আছে সেইটো কাৰণে টোপনি মাৰিবৰ কাৰণে সময় নাই ঘৰ যাবলৈ সময় নাই গতিকে জ্যোতিচিত্ৰ বনতে শুৱে জ্যোতিচিত্ৰ বনতে গা ধুৱে এভৰিথিং হয়নে
পইচাবোৰ ক'ত থ'ব কওকচোন পইচাবোৰ এনেই বেংকত থোৱা জেগা নাই ঘৰতে থৈ আছো খালো যোৱা আপোনালোকে খাই লওক তো মই কিটচেনৰ পৰা আহিলোঁ বাহিৰত গতিকে অকণমান এইটো চাইড দেখুৱাবৰ কাৰণে চেষ্টা কৰিম কাৰণ এইটো চাইডতে অসমীয়া গানৰ বহুত শ্বুটিং হয় আৰু এইটো এটা কুঁৱা আচলতে সেই কুঁৱাটো পপ হিচাপে ইউজ কৰিছিলে কিন্তু ইয়াত পানী নাই এই জাবৰ চ' ডেট ইয়াতে শ্বুটিং ষ্টপ হৈ গৈছে আৰু এতিয়া আৰু এইখিনিত আচলতে আমাৰ কেতিয়াবা ধৰি লওক গাঁৱৰ ছেটআপটো লাগিলে গাঁৱৰ ঘৰ টাইপ লাগিলে তো এইটো ইউজ কৰিছিলে আৰু এতিয়া যদিও শ্বুটিং হৈ থকা নাই গতিকে ৰুমবোৰ খালী কৰি আছে ইয়াতে তো এইখিনি আকৌ গোটেই গছ গছনিৰে ভৰা খুব ধুনীয়া পৰিৱেশ তোমালোকে এবাৰ যদি আহি পোৱা নাই চাব পাৰা অকল শ্বুটিং বুলি নহয় তোমালোকৰ যদি ইচ্ছা আছে যে জ্যোতি চিত্ৰপখন এবাৰ চাবৰ কাৰণে তেতিয়াহ'লে আহিব পাৰা বহুতে ফিল্ম চিটি ভাল পায় ফিল্ম চিটিলৈ আহিব ইচ্ছা কৰে চ' যিমানখিনি হয় আমাৰ অসমীয়া ফিল্ম চিটিটো জ্যোতি চিত্ৰপন যিসকলে আহি পোৱা নাই আজিলৈকে যিসকল ভিডিঅ'ত চাইছা তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো আগবঢ়াইছোঁ তেওঁলোকৰ কাৰণে তো এতিয়া মই ওপৰলৈকে উঠি আহিছোঁ ওপৰত আহিলে তোমালোকে দেখিব পাবা ইয়াতে লিখা আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৰিকৰ্ডিং থিয়েটাৰ তো সেইটোত আচলতে আমি সোমাই পোৱা নাই তাত কি কাম চলি আছে আচলতে আমি সেইটো ৰুমত আজিলৈকে ছুটিঙো হোৱা নাই তাত চাগে অফিচ টাইপ কিবা এটা কাম চলিব পাৰে তো মই ইমানখিনি নাজানো ভাগৰ লাগি গৈছে কাৰণ চিৰি উঠি আহিছোঁ চিৰিৰে তো মই ওপৰলৈকে এতিয়া নাযাওঁ কাৰণ ওপৰত অকলে যাব খুব ভয় লাগে তো মই তোমালোকক দেখুৱাবৰ কাৰণে সেইকাৰণে যত্ন কৰিছোঁ যে আমাৰ জ্যোতি চিত্ৰপন সঁচাকৈ খুব ধুনীয়া হা কোৱা চিনেমাখনৰ নাম কি দ্য চিক্ৰেট ফৰেষ্ট কোনে ডাইৰেকশ্যন দিব জাষ্টিন ক্ৰিয়েশ্যন আচ্ছা ক'ৰ পৰা আহিছে মিৰ্জাৰ পৰা মোৰো মিৰ্জাতে ঘৰ মিৰ্জাৰ মেইন টাউনতে ঘৰ মোৰ কিন্তু বাগানতো মোৰ নিজৰ দেউতাৰ ঘৰ কিন্তু তালৈকে মই নাযাওঁ আৰু ভাল লাগিল তোমালোকক লগ পাই বাগান চাইডৰে নেকি আচ্ছা নামবিলাক কৈ দিয়া আকৌ এবাৰ ডিম্বে আৰু তোমাৰ ধৰ্মেন্দ্ৰ আচ্ছা ঠিক আছে অডিশ্যনৰ কাৰণে আহিছে ভালকৈ দিবা ঠিক আছে অল দ্য বেষ্ট তো তেওঁলোকে আহিছিলে এখন চিনেমা অডিশ্যন দিবৰ কাৰণে দ্য চিক্ৰেট ফৰেষ্ট বুলি চিনেমাখন আৰু লগ পালোঁ নিজৰ ঘৰৰ ওচৰৰে দুজন ল'ৰা তো আই হোপ তেওঁলোকৰ অডিশ্যনটো খুব ভাল হৈ যাওক ইয়াতে গোটেই কেণ্ডিডেটছবোৰ ৰখি আছে তেওঁলোকে ফৰ্ম ফিল আপ কৰিলে মে বি তাৰপিছত তেওঁলোকক দিব এখন স্ক্ৰিপ্ট আৰু স্ক্ৰিপ্টখন মনত কৰি পেলাই তেওঁলোকৰ এজনকৈ অডিশ্যন আৰম্ভ হ'ব গতিকে মই তালৈকে নাযাওঁ কাৰণ তাত চাগে নামটো কৈ দিয়া বা কি ধুনীয়া নাম ৱাও কি ধুনীয়া বনাইছে এইখিনি কম সময়ৰ ভিতৰত জ্যোতি চিত্ৰপনৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু যিহেতুকে মোৰো শ্বুটিং চলি আছে গতিকে মই শ্বুটিংটো কৰিব লাগিব কাৰণ ভিডিঅ' বনাই থাকিলে নহ'ব আৰু তোমালোকৰ যদি এই ভিডিঅ'টো চাই স্পেচিয়েলি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা মোৰ চেনেলটো আৰু তোমালোকৰ কাৰণে আহিম আৰু বহুতো ভিডিঅ' কিন্তু চাই থাকিব তেতিয়ালৈকে বি ক্ৰিয়েটিভ উইথ নিৰ্মালী থেংক ইউ